নমস্কাৰ আপোনালোকৰ মাজলৈ মই অন্য এটা ভিডিঅ' আগবঢ়াই দিছোঁ। গোলাঘাটৰ হেমা চৌধুৰী গগৈ ঘৰলৈ গ'লোঁ আৰু তাই এগৰাকী উদ্যোগী মহিলা। তাইৰ তাঁতশাল কেইবাখনো আছে আৰু তাতে বিভিন্ন ধৰণৰ মেখেলা চাদৰ গামোচা আৰু অন্যান্য বস্ত্ৰ তাই উৎপাদন কৰে। এয়া চাওকচোন, তাইৰ ঘৰলৈ গৈ তাইৰ বোৱা কাপোৰসমূহ চোৱাত লাগিলোঁ। আচলতে মোৰ প্ৰয়োজন আছিল কিছুসংখ্যক গামোচা আৰু মেখেলা চাদৰ। মোৰ যেতিয়া বিয়া হৈছিল, মই যেতিয়া বিয়া হৈ আহিছিলোঁ শহুৰৰ ঘৰলৈ, তেতিয়া মই যিসমূহ গামোচা আনিছিলোঁ সেইখিনি মই নিজ হাতে বোৱা আছিল। মায়ে বৈ দিয়ে আৰু মই ফুলবোৰ তোলোঁ। এনেকৈয়ে মই 100খন গামোচা বৈ উলিয়াইছিলোঁ আৰু সেই গোটেইখিনি মই মোৰ লগত লৈ আহিছিলোঁ। তেনেকৈ কিনিব লগা হোৱা নাছিল। গতিকে কোনোবাই যদি বৰ্তমান অৱশ্যে এনেকৈ ঘৰত তাঁতশাল নাই বা বিভিন্ন ব্যস্ততাৰ মাজতো সেই তাঁত বোৱা কামটো প্ৰায় এৰাৰ দৰেই হ'ল। কিন্তু এতিয়া কোনোবাই যেতিয়া তেনেকৈ তাঁতশালত সপোন ৰচি এনেকৈ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে, তেওঁলোকক আমি উৎসাহিত কৰিব লাগে, বিশেষকৈ স্থানীয় হিচাপে। আৰু সেইবাবেই মই হেমাৰ ওচৰলৈ গ'লোঁ আৰু কিছু গামোচা ক্ৰয় কৰিলোঁ, মেখেলা চাদৰ ক্ৰয় কৰিলোঁ আৰু তাইৰ যিখিনি কাপোৰ দেখিলোঁ যথেষ্ট উন্নত মানৰ আৰু দামটো তেনেকৈ জোখতে হৈছে বুলি ক'ব পাৰি। আৰু এয়া চাওক, এনেকৈ তাই যিখিনি মই কিনিছিলোঁ সেইখিনি ভৰাই দিছে আৰু মই তাইৰ ওচৰত কাপোৰ কিনি যথেষ্ট সন্তোষিত হৈছোঁ। আৰু আপোনালোকেও চাওকচোন, শেষত আমি কি কথা পাতিছিলোঁ। পথাৰৰ পৰা আহি হেমা হেণ্ডলুমত কাপোৰ ল'বলৈ আহিছে। সৰু কথাটো কাপোৰৰ দোকান আছে, কিন্তু তাৰ কাপোৰ নলৈ পেলাই ইয়ালৈ যে আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এইখিনি গামোচা আৰু ইয়াতে কাপোৰ দুযোৰো আছে, গামোচা। তাৰপিছত বাকী সেইকাৰণে ভিডিঅ'টো কৰি ৰাখিলোঁ, বহুত ভাল আৰু আপোনালোকেও আহিব, হেমাৰ ওচৰত খুব ভাল ভাল মানে কাপোৰ পাব, গামোচা পাব আৰু মানে আৰু দামবোৰো একদম মানে কমতে পাব। সঁচাকে কৈছো, সঁচাকে কাপোৰ ভাল, কাপোৰ ভাল, দামটোও কম। গতিকে আপোনালোকো আহিব, হেমাৰ ওচৰলৈ নিব। মই আৰু নিম। মই এতিয়া আজি নিছোঁ নহয় ইমানখিনি, মই আকৌ আহি আছোঁ অলপ দিনতে। থেংক ইউ বা।